Oh God. Oh no. Yeah. Ayo. Baby. Oh no, baby. Akhajan, তুমি সাথে থুয়া কেনে কই? জান, মিহি কে দিয়া। নিজেকে আজি পুরা ভূতেনের রোজা যেন লাগিছি হা। বুঢ়িয়া মালিশ আয়ু দে। আউ নো তোমার মালিশত যদি মই সুখী হৈ যাও তোমাক মই এটা ফ্ৰক চিলাই দিম হ বেবি তোমাকো দিম দিয়া মুখ ফুলাব নালাগে দিয়া বেবি আয়ু ইয়াতে দিয়া আয়ু জান মোক একো নালাগে মোক এইবাৰ বেংককলৈ ফুৰাব লৈ যাব লাগিব বেংকক কি নিনিম বাৰু বেংকক কি তোমাক মই যোৱা বছৰ তুমি মোক থাইলেণ্ডলৈ লৈ যাম বুলি মৰুভূমিত লৈ গৈছা লৈ যাম বেংকক কিয়া তোমাক মই বুগি নদী দলং চাব লৈ যাম বেবি তোমাক কি লাগে কোৱা মোক আমেৰিকা লৈ যাব লাগিব আমেৰিকাত কিয় নিনিম আমেৰিকা কি ব্ৰহ্মপুত্ৰ ব্ৰিজ আছে নহয় ভিতৰৰ পেটলত লাগি কি আছে তোমাক দেখাই দিম বেবি বেবি সৰি দিয়া নাজান Larnana Pori Oh itu দেখোন হাফ বেন Oh no ইয়া কি হৈছে আরে আই হাফ বেন আইও হাফ বেন আকৌ কি হ'ল লাহে লাহে দিয়া না আই হাফ বেন হেই হাফ বেন ঘৰৰ ওপৰত টিং থাকবা লাগে কিনো গাছে ওলাইছি আপি কেইটা ক'ত গেল ঘাস ঐ কিয় শুই আছো ইয়াত তেৰি ইমান ধুনীয়া সপোন এটা দেখি আছিলো গিলি নহয় তই ভাঙি আপি কেইটা ক'ত গেলনো আপি ছোৱালী কোন ছোৱালীৰ কথা কৈছ মোক যে সপোনত ধুনীয়া ধুনীয়াকে মালিচ দি আছিল ঐ সপোন এই ৰাস্তাত শুই তই সপোন দেখিছ কি সপোন দেখিছ হেতে টকা আৰু ছোৱালী মোক মালিচ দিছিল ঐ ফাফৰে খোৱা ৰজা এইবোৰ সপোন দেখা বাদ দে বুজিছ ভালে হৈছে দে কি ভালে হৈছে সপোন দেখাটো ভাল হৈছে নেকি এইবোৰ সপোন কেতিয়াও বাস্তৱ নহয় বুজিছ কিবা কাম ধান্দাত লাগ অন্তত সপোনৰ সমান নহলেও আধা ইনকম কৰিব পাৰিবি হ'ব দেচোন মই নিজ চকুৰে দেখা পাইছোঙে ঠেলাৱালা ৰিক্সাৱালা বিলাকে কিমান হাজিৰা কৰে ভালকে খাব পায় হা সদায় হাজিৰাই কৰিব লাগে অন্তত সপোনটো দেখাবলৈ দিওঁ মই কিমান আৰাম পাম কিমান ভাল লাগিব বুজি পালি না তই কৰ যি কৰ কৰি থাক কিন্তু এটা কথা কাইলৈ মহাজনৰ পদূলিলৈ আহিবি ডাঙৰ কাম এটা হ'ব ডাঙৰ কাম আছে নো মহাজনৰ পদূলিত বস্তাত বহি প্ৰতিবাদ কৰিব লাগিব ঠাণ্ডা গৰম কিবা খাব দিব না চাহ পানী ব্যৱস্থা কৰা হ'ব খাবাও দিব বাৰু মই আহোঁ তই নহাকে নাথাকিবি কিন্তু ৰাম 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 ই কোঠাল গুটি মোৰ ইমান ধুনীয়া সপোনটো নষ্ট কৰি দিলা তই ক'ত গম পাবি ছোৱালী মালিচ ইমান ভাল লাগে সপোনৰে পাইছো সঁচাই নাপালি তাতে কিমান ভাল লাগছি মোৰ জাগা সলাব লাগিব ইয়াতে মানুহ আৰু ডিষ্টাৰ্ব দিব ভাল জাগাত যাম ঠাণ্ডা জাগাত এতিয়া বাৰু ছোৱালীকেইটা আহিবনে নাই মোৰ লগত বেলেগৰ লগতে ব্যস্ত হ'ব নেকি সোনকালে যাৱাই ভাল এইবাৰ ভালকে টোপনি মাৰিম আৰু এইবাৰ বেলেগ ছোৱালী আহিব সপোনত ভালে হৈছে দে ভালে জালে ঐ 10 টকাৰে আজি পেট পুৰাই খাম মোক যেতিয়ালৈকে পইচা নিদিব
এনেকৈ 10-20 টকা গাড়ীৰ তলৰ পৰা মাৰিয়ে থাকিম বাপেকে ঐ ক'তনো যা তই ফুৰিবলৈ যাওঁ ঘৰত কাম বন নাই নেকি ইমান জিতি খিলখিলাই ঘূৰি ফুৰছা ক'তনো যা তই ক'ত গ'লো যাব ওলাইছো হে ক'তো যাবা নৰা মোৰ লগত পাকঘৰত কাম আছে আহ মই এতিয়া একো কাম কৰিব নোৱাৰো নৰু বুলি কলি হ'ব নেকি আজিকালি তোৰ একো কামতে মন নবহা হৈছি চাউল বাচবা দিং তাকো নৰা ভাত ৰান্ধিব দিওঁ তাকো নৰা পাৰা কি আৰু এনেকে সদায় সদায় তোক পুহি থাকবা নৰো নহয় হ'ব ইমান কথা শুনাব নালাগে কোনে কাক পুহি আছে দেখি আছো নহয় আৰু এটা কথা মনত ৰাখিব গাখীৰ দিয়া গৰুৰ লাট খাবই লাগিব